ডাঙৰ বহল টকা আছিলে বাই দিয়া হ'লে হয় বিয়াখন না সেই আম কঁঠাল দিয়া নাই ন বিয়াখন অকলে দি এখন নিদিওঁ বস্তাটা আনকে যাম এইটো পাই দিওঁ গোটেই বালি হৈ যাব দাম বস্তাটা আনি পাই দিলে ৰাম কৃষ্ণ মাহু হালধি ৰাম কৃষ্ণ মিঠাতেলৰ বটলটো আনিম পি ৰাম কৃষ্ণ হালধি গাতৰে ৰাম কৃষ্ণ হালধি গাতৰে ৰাম কৃষ্ণ হৰি মোৰে খনি ৰাম কৃষ্ণ দিয়ালুই কাঠি ৰাম কৃষ্ণ হৰি এইটো বেবী বৰাইকে দিয়া উলি দে ৰাইচ আগলৈ নানিবি পিছলৈ নিবি দিৰে পানী হা বুঢ়ীখন গা আকৌ ৰাম কৃষ্ণ আজি চাৰি দিনে ভৰি হাত খানে অকমান দাখিন দাখিন গৈ মুঠি অকমান হাতে চালে নিজে ঘৰ ছোৱালী নিজে ঘৰ হামা হাল দেখোন দিনা অকণ ধৰি লওক কাহনীটো ক'ৰবাত দিয়া এইটো বন্ধ খা দিহে চাবোন মাৰি তাৰ মূৰত চেপি চেপো তিনিবাৰ চেপি দে ধৰি আৰু এবাৰ চেপি দে হৈ যাব থ কইনামাকে গা ধুইছে দেই গৰম পানী দি কইনামাকে গা ধুইছে হ'ব 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 তোক কোনোবাই দাঙিছিলে নি মাইনা তোলা মাৰ মাকে গা ধুৱাই নিয়ম কৰি আছে জীয়েকক দেই ডাঙৰ মাছ এজনী থাকি গছ তলত তিনিবাৰ দে তোলো ল আকৌ এবাৰ দে তোলে ল আকৌ এবাৰ ল দুৱলি ধৰা ছোৱালী প্ৰথমতে মাথাত দে সেনেকে তাৰপৰা তোৰ ভাগৰ তাত ল লগতে ল তাৰপৰা বাউসীত দে তোৰ বাউসীত দে আঁঠুত দে আঁঠুত জুবিয়াই পিনে আঁঠুত দে তোৰ আঁঠুত ল তোৰ ভৰিত ল হৈ গ'ল আমাৰ চাৰিদিনা গা ধোৱা হৈ গ'ল অকণমানি চাই দিয়া আমাৰ দাঁতিনি
আমাৰ এজনী এতিয়াহে আহিছে গালি এখন পাৰি দে দিয়ক দিয়ক হৰি বৰমায়াদি কৰি দিয় দত্ত ৰাম 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 মায়া হ'ব গা ধোৱাৰ পিছত পিঠা আৰু কল গাখীৰৰ লগত খোৱা নিয়ম ল'ৰা ছোৱালীৰ লগত খাব এতিয়া লগতে ইপিনে বাচ্চাটো খুৱাই দিয়া ইনে চেলেকা দে কৰ খোৱা